কৰিছোঁ আজি ইয়াত আৰু উপস্থিত ইয়াত অধ্যাপকসকল আৰু মৰমৰ আচলতে মই এইখন আসনৰ এতিয়াও যোগ্য হোৱা নাই সেই বুলি ভাবোঁ ইয়াত মোক এই যোগ্য কৰিছে এই আসনত বুলি ভাবিছে তেওঁলোকে সেইকাৰণে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে আমি বৰ্তমান এইটো হৈছে এটা প্ৰতিযোগিতাৰ যুগ আমি পঢ়াৰ লগতে সকলোৱে যিমান পাৰোঁ বিভিন্ন ধৰণৰ খেল ধেমালি হওক বা বিভিন্ন ধৰণৰ সাংস্কৃতিক হওক সাহিত্যিক হওক সেইবোৰ আমি প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব লাগিব মই তোমালোকৰ বয়সৰ পৰাই যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ আচলতে তোমালোকে আজি আহিছা ইমানখিনি ছাত্ৰ ছাত্ৰীসকল হয়তো তোমালোকে কোনো প্ৰতিষ্ঠান নাপাবলৈ আছা স্থান নাপাবলৈ আছা কিন্তু মনত দুখ নকৰিবা কিয়নো আমি যেতিয়া কিবা এটা নোৱাৰোঁ আমি কিয় আহিছোঁ শিকিবলৈ আহিছোঁ আমি মন ভাঙি পেলোৱাটো উচিত নহয় কিয়নো আজি আমি নোৱাৰিছোঁ আকৌ আমি চেষ্টা কৰিম আমি যদি এবাৰ নোৱাৰাৰ পাছত মনটো দুখ কৰি আকৌ নকৰোঁ সেইটো জানো আমাৰ সফল নহ'ব সেইকাৰণে ঠিক তেনেদৰে তোমালোকে প্ৰত্যেকেই শিকিব লাগিব আজি কোনোবাই হয়তো স্থান পাবা তেওঁলোককো শুভেচ্ছা দিব আৰু যিসকলে নোপোৱা তেওঁলোকতো চেষ্টা কৰি যাব লাগে আৰু মই যিহেতু এতিয়া চিত্ৰাংকনৰ তোমালোকক এই প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আমন্ত্ৰণ কৰিছে তোমালোকক এটা কথা জনাব বিচাৰিছোঁ তোমালোকে যেতিয়া চিত্ৰখন অংকন কৰিবা এটা কথা বহুত মানে হেৰি কৰিবা ধ্যান দিবা যে তোমালোকে চিত্ৰখন চফাকৈ কৰিবলৈ চেষ্টা কৰিবা কোনো ধৰণৰ যাতে বেলেগ নহয় ৰঙৰ বাহিৰে যাতে তাত বেলেগ দাগ নালাগে তোমালোকে চফা নিট এণ্ড ক্লিয়াৰ কৰিবা ছবিখনে চিত্ৰখনে আৰু সেই ছবিখনে কি ক'ব বিচাৰিছে তোমালোকে ৰঙৰ সহায়ত বা ছবিৰ সহায়ত সেইটো মানে কথাটো মানুহক জনাব চেষ্টা কৰিবা কি ক'ব বিচাৰিছে আৰু সেইটো আচলতে তোমালোকে চেষ্টা কৰিবা তোমালোকক কৈছিলোঁ যে মই ছবিখনে কিমান নিট এণ্ড ক্লিয়াৰ হৈছে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু তোমালোকে ছবিখন কি আঁকিছা ছবিখনে ক'ব লাগিব আচলতে কি বিষয় তোমালোকে বুজাব বিচাৰিছা তোমালোকক আজি যিহেতু বিষয়বস্তু দিয়া হৈছে প্ৰাকৃতিক দৃশ্য সেই প্ৰাকৃতিক দৃশ্যত কি কি মানে আমি বিষয়বস্তুত হ'ব পাৰোঁ হয় নাই প্ৰাকৃতিক দৃশ্যত আমাৰ ফালৰ পৰা যদি কিবা এটা আমি ক্ৰিয়েটিভিটি আমাৰ নিজৰ সৃজনশীলতাৰ ফালৰ পৰা যদি কিবা ভৰাব পাৰিছোঁ বা আঁকিব পাৰিছোঁ তেতিয়া তাত তোমালোকৰ নম্বৰ পাব পাৰা সেইকাৰণে আৰু এটা ধ্যান দিবা যে ৰং তোমালোকে কেনে কৰিছা বিশৃংখল কৰিব নালাগে ধুনীয়াকৈ ৰং কৰিবা ছবিখনি সুন্দৰ হ'ব তেতিয়া তোমালোকৰ মানে এটা হেৰি থাকিব ভাল হ'ব ছবিখনি মই বৰ বেছি নকওঁ যিহেতু ইয়াত মোক এনেকৈ আমন্ত্ৰণ কৰিছে বহুত ভাল লাগিছে স্থানীয় এজন যুৱক হিচাপে ময়ো এজন ছাত্ৰই মই বৰ্তমান পঢ়ি আছোঁ আজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ মই ইংৰাজী বিভাগৰ প্ৰথম ষান্মাসিকৰ এজন ছাত্ৰ আগবাঢ়ি যাব চেষ্টা কৰিছোঁ আপোনালোকে আশীৰ্বাদ দিব মৰম দিব সদায় যাতে মই এনেকৈ চিত্ৰশিল্প আগুৱাই নিব পাৰোঁ তোমালোকেও শিকাব পাৰোঁ মই নিজেই যিটো শিকিছোঁ আচলতে কোনোবা এটা বস্তু বা কোনো এটা বিষয় আমি নিজে শিকিলে নহ'ব আন 10জনক আমি শিকাব পাৰিব লাগিব তেতিয়াহ'লে আমাৰ মানে যিটো আমি আমাৰ শিল্প হয় সেইটো আমাৰ জীৱনৰ যিটো সাফল্যমণ্ডিত তেতিয়াহে সাফল্যমণ্ডিত হ'ব বুলি মই ভাবোঁ বৰ বেছি নকওঁ তোমালোকলৈ শুভেচ্ছা থাকিলে তোমালোকে ভালকৈ আঁকিবা ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ